গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই ভালে আছোঁ আপোনালোকক মই এটা বস্তু দেখুৱাই নাই মোৰ এখন লোকেল মুৰ্গীৰ ফাৰ্ম আছে আজি আপোনালোকক ফাৰ্মখন দেখাম আপোনালোকে ভিডিঅ'টো স্ক্ৰীন ৱৰ্কে ধুনীয়াকৈ চাই থাকক মই কেনেকৈ পোৱালিবোৰ কণী কেনেকৈ মেচিনত দি ইনকিউবেটাৰত দি পেলাই পোৱালি উলিয়াই পোৱালিবোৰ ডাঙৰ কৰি কেনেকৈ বিক্ৰী কৰি আছোঁ আৰু কণী পৰা মুৰ্গীও আছে সেইবিলাক চাবলৈ আপোনাক দেখাই আছোঁ চাওক প্ৰথমতে এইখনেই মোৰ ফাৰ্ম হয় এই ফাৰ্মখন মোৰ আপোনাৰ আছে দীঘলটো আছে আপোনাৰ 35 ফুট আৰু বহলটো আছে 15 ফুট এইটো আপোনাৰ এইটো কেইটামান আছে মুৰ্গী হাঁহো আছে কেইটামান ডাঙৰ মুৰ্গী আছে আৰু এইটো ইয়াতো হাঁহ পোৱালি কেইটামান আছে হাঁহো ৰাখিছোঁ মুৰ্গীও ৰাখিছোঁ ইয়াত হাঁহ পোৱালি কেইটা শুই আছে আৰু আপোনালোকৰ মই এইটো ইনকিউবেটাৰ মেচিন এইটো থাৰ্ম'কলৰ হয় ইয়াতে মই কণী দিছোঁ আৰু ইয়াতে পোৱালিবোৰ জগাইছোঁ আপোনালোকে চাব পাৰিব কণীবোৰ দেখাই আছোঁ গাইজ এয়া চাওক এনেকৈ মই কণীবোৰ দিছোঁ এইবোৰ হাঁহৰ কণী আৰু মুৰ্গী কণী আছে এইবোৰ আপোনাৰ বৰ্তমান 7 দিন হৈছে কণীবোৰ দিয়া আৰু এনেকৈ পানী দিব লাগে লাইট হয় আৰু এইখন পাংখা হয় ইফালেও এখন আছে পাংখা আৰু ইফালে আৰু এটা লাইট দিব লাগে কিন্তু টেম্পাৰেচাৰটো ঠিকে আছে কাৰণে আৰু এটা লাইট দিয়া নাই ইয়াতে কণীবোৰ মই ফুটাই পেলাই পোৱালিবোৰ ব্ৰডিং কৰি পেলাই পোৱালিবোৰ আপোনাৰ এইবোৰ পোৱালি মোৰ এইবোৰ আপোনাৰ বৰ্তমান 8 দিন হৈছে এয়া পোৱালি জন্ম হোৱা সিহঁতক মই এনেকৈ কাৰ্টনৰ বক্সত ধুনীয়াকৈ লাইট দি পেলাই টেম্পাৰেচাৰটো মেইনটেইন কৰি পেলাই ৰাখিছোঁ এইবোৰ মোৰ পোৱালি হয় আৰু ইয়াৰ পিছত ডাঙৰ আছে এইবোৰ কণীবোৰ মই এনেকৈ ইনকিউবেটাৰ মেচিনত দি পেলাই পোৱালিবোৰ উলিয়াই পেলাই এনেকৈ ডাঙৰ কৰিছোঁ সিহঁতক বাহিৰত উলিয়াই দিয়া নাই এতিয়া ঠাণ্ডা দিন কাৰণে ইয়াৰ ভিতৰতে ৰাখিছোঁ আপোনাৰ দিনত হ'লে উলিয়াই দিওঁ বাহিৰত আৰু ৰাতি হ'লে ইয়াতে ৰাখোঁ মই ভিতৰত উলিয়াই দিওঁ ইয়াতে আৰু এইফালে বোলক চাওঁ গাইজ এইফালে ডাঙৰ মুৰ্গীবোৰ আছে মই চব ভাগকৈ কৰিছোঁ এইফালে এইবোৰ ডাঙৰ মুৰ্গীবোৰ আছে এইবোৰ আছে ডাঙৰ মুৰ্গী এইবোৰ আপোনাৰ 2.5 মাহ হৈছে এয়া 3 পোৱা 1 কেজি 1.5 কেজি এনেকুৱা চাইজৰ আছে এইবোৰ পূৰা উৎপাত খাবলৈ লাগে আৰু এইফালে দেখিব পাইছে এইফালে ডাঙৰ আছে যিবোৰে কণী পাৰি আছে বোলক কণী পৰাবোৰ দেখাই আছোঁ এইবোৰ মোৰ 1 কেজি 1.5 কেজি 3 পোৱা 700 গ্ৰাম এনেকুৱা চাইজৰ মুৰ্গী আছে এইবোৰ মই তাত পোৱালিবোৰ ডাঙৰ হ'লে সেইটো চাইডে ৰাখিছোঁ পোৱালিবোৰ ডাঙৰ হ'লে তাৰ পৰা আনি ইয়াত দি দিওঁ ইয়াত এনেকৈ ডাঙৰ কৰোঁ আৰু ইহঁতে সেইখিনি আছে এইখিনি কণী পাৰি থকা মুৰ্গী এইখিনি চাওক ইয়াত ডাঙৰ আছে এইখিনি কণী পৰা হয় ইহঁতে কণী পাৰে আৰু ইহঁতৰ কণীবোৰে মেচিনত দিওঁ ইয়াৰ কণী পাৰিছে নেকি অলপ আমি ভিতৰত চাই এইখিনি মোৰ কণী পাৰি থকা মুৰ্গী এই গোটেইকেইজনী কণী পাৰি থাকে ইহঁতৰ কণীবোৰ মই ইনকিউবেটাৰ দি পোৱালি উলিয়াই পেলাই এনেকৈ পোৱালিবোৰ ডাঙৰ কৰি ৰাখিছোঁ এয়া এইটো মতা হয় আৰু এইবিলাক মাইকী হয় ইয়াৰ ওপৰত আছে আৰু এয়া সজাবোৰ দিছোঁ ইয়াত কণী পাৰে ইয়াত কণী পাৰি থৈ দিছে দুটা পাৰি থৈ দিছে এতিয়া আকৌ দিনতো পাৰিছে এনেকৈ সজাবোৰত এনেকৈ কণী পাৰি থৈ দিয়ে কেতিয়াবা মাটিতো পাৰে এইবোৰ এইটো মোৰখন এক সৰু ফাৰ্ম হয় এনেকৈ মই মুৰ্গীবোৰ ৰাখিছোঁ এইবোৰ ডাঙৰ মুৰ্গী এজনী কণী পাৰিছে অথনি এটা আৰু বাকীবিলাকো পাৰি থাকে ৰাতিপুৱা দুপৰীয়া সন্ধিয়া এনেকৈ মই কণীবোৰ বুটালি থাকোঁ এইবোৰ ওপৰত আছে মই চটাই দি বনাইছোঁ এইটো এনেকৈ ঘৰটো আৰু ওপৰত খেৰ দিছোঁ খেৰৰ ওপৰত ত্ৰিপাল দিয়া আছে নকৰিবি আৰু বেলেগ ধৰণৰ দুজনী মুৰ্গী আছে এজনী চাওক সম্পূৰ্ণ ক'লা হয় এজনী আৰু এজনী আছে বনৰাজ এইটো মূৰত ফুল আছে চাওক কেনেকৈ এজনী
আৰু এজনী আছে পুৰা ব্লেক হয়, তাৰ মাংসবোৰ ব্লেক, কণীবোৰ আপোনাৰ বগাই হয়, কিন্তু পোৱালিবোৰ ব্লেকে হয়। এজনী সম্পূৰ্ণ ব্লেক চাওক, তাৰ ফুল ঠেং চব ব্লেক। সেয়া চাওক এজনী আপোনাৰ পুৰা ব্লেক, তাৰ ফুলটো ব্লেক, আৰু চকু মণি চব ব্লেক। এজনী মাংসবোৰ বহুত ৰঙা হয় ইয়াৰ। এজনী আনিছোঁ বেলেগৰ পৰা, আৰু বাকীবোৰ দেখিছে এজনী সোণালী হয় এজনী, আৰু বাকীবোৰে লোকেল হয়। এতিয়া এজনী কণী পাৰিবৰ কাৰণে সজাত আহিছিলে। চ' গাইছ এনেকেই মই ফাৰ্মখন চলাই আছোঁ সৰুকৈ। এইবোৰ গাইছ এইবোৰ মাংসৰ কাৰণে ৰখা হৈছে। এইবোৰ মাংস আপোনাৰ মাংস ডাঙৰ কৰি মাংস বিক্ৰী কৰা হ'ব, আৰু অলপ ডাঙৰ কৰিব লাগিব। আৰু বহুতখিনি আছিলে, মই বিক্ৰী কৰিলোঁ। ইয়াৰ পৰা আপোনাৰ 100 মুৰ্গী বিক্ৰী কৰা হৈ গ'ল। এতিয়া ইয়াত আৰু 50-70টামান 80টামান আছে নেকি, তেনেকুৱাই হ'ব। আৰু এয়া কণী পাৰিছিলে যে মই কণীকেইটা লৈ আহিলোঁ। এনেকৈ কণীবোৰ আনি থাকোঁ, দিনত ৰাতিপুৱা পাৰে ৰাতিও পাৰে, এনেকৈ পাৰি থাকে। আৰু এইটো লাইট দি থৈ দিছোঁ টেম্পাৰেচাৰৰ কাৰণে, গৰম পাবলৈ। এতিয়া ঠাণ্ডা দিন, গৰমৰ কাৰণে। আৰু এইবোৰ এনেকৈ বস্তা লগাই দিছোঁ। এইবোৰ উঠাই দিলে আপোনাৰ ইয়াত আপোনাৰ ফেন নেট আছে, নেট দিয়া আছে। মই দেখাই আছোঁ কেনেকৈ এখন উঠাই দিলে আপোনাৰ দিনত এখন উঠাই দিওঁ, আৰু এনেকৈ নেট দিয়া আছে। চ' গাইছ লাগিলে লোকেল মুৰ্গী লাগিলে মোক আপোনালোকে কণ্টেক্ট কৰিব। মাংসৰ কাৰণে লাগিলেও পাব, পোৱালিও পাব, কণী লাগিলেও পাই যাব। আপোনালোকে মোক ফোন কৰিলে হ'ল। মই আপোনাৰ মোৰ চেনেলত নাম্বাৰটো দি দিম, আপোনালোকে নাম্বাৰটোত ফোন কৰিলে মোক লাগিলে পাই যাব। খাবলৈ কাৰণে পূৰা বলিয়া হৈ আছে, দানা দিয়া টাইম হৈ গৈছে। সেইটো কাৰণে মই যোনফালে যাম সিহঁতেও সেইফালে আহিব। সেই চাওক গাইছ, মই এইফালে আহি আছোঁ, মোৰ পোকাই আহি আছে। মানে সিহঁতক দানা লাগে, এতিয়া দানা দিয়া টাইম হৈ গৈছে। আৰু ইহঁতেও দানা খাবৰ কাৰণে ডাঙৰখিনিও মানে দানা খাব বিচাৰি আছে। এইমাত্ৰ কণী উঠাই লৈ গৈছোঁ, আকৌ কণী পাৰিবলৈ এজনীহে তাত বহিলে, আৰু সজাত এজনী সোমালে। আকৌ কণী পাৰিব এতিয়া সিহঁতে। আপোনাৰ এনেকৈ পাৰি থাকে দুজনী এজনীকৈ। এজনী দেখিব পাইছে, এইজনী তাইক কণী পাৰিবৰ কাৰণে সজাত ধুনীয়াকৈ শুই আছে এজনী।